Hello and welcome back to my YouTube channel. Namaskar আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে ভাল, মোৰো ভালে। আপোনালোকে যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলটো ভিজিট কৰিছে দেন প্লিজ সাবস্ক্ৰাইব মাই চেনেল এণ্ড যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে দেন থ্যাংক ইউ সো মাচ। আজি মই আপোনালোকলৈ লৈ আহিছো মিচিং মেখেলা চাদৰৰ কালেকশ্যন। মই আপোনালোকক কৈছিলো মিচিং মেখেলা চাদৰৰ ভিডিঅ' দিম বুলি, কিন্তু মই বহুত দিন দিব পৰা নাছিলো, তাৰ বাবে দুখিত। কিন্তু মই আজি কেইযোৰমান মিচিং মেখেলা চাদৰ লৈ আহিছো। আপোনালোকৰ যদি পছন্দ হয় এনেকুৱা ডিজাইন যদি আপোনালোকে বিচাৰে দেন আপোনালোকে মোক কন্টেক্ট কৰিব পাৰে। মোক কন্টেক্ট কৰিবলৈ আপোনালোকে ফেচবুক একাউণ্টত গৈ মোক মেছেজ কৰিব পাৰে। চিপ্ৰাচি ডলে পেগত আপোনালোকে মোক মেছেজ কৰিব পাৰে। সো আজিৰ ভিডিঅ'টো হ'ব অল এবাউট দিছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আপোনালোকক দেখুৱাই লৈছোঁ গ্ৰীণ কালাৰ কাপোৰ এযোৰ কাপোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু এই কাপোৰযোৰ কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? বহুতেই ধুনীয়া হয় এই কাপোৰযোৰ। যদি আপোনালোকে এনেকুৱা কাপোৰ বিচাৰে দেন আপোনালোকে মোক ক'ব পাৰে। যদি পাৰোঁ মই দিবলৈ ট্ৰাই কৰিম। বহুত ধুনীয়া হয় এই কাপোৰযোৰ, গ্ৰীণ কালাৰৰ হয়। যদি বিচাৰে আপোনালোকে মোক ফেচবুক একাউণ্টে চিপ্ৰাচি ডলে পেগত আপোনালোকে মোক মেছেজ কৰিব। আৰু আপোনালোকক দেখাইছোঁ আজি মই বেছি নেদেখাওঁ, তিনিযোৰমানহে দেখাম। তিনিযোৰহে দেখাম। আৰু যদি পিছত পাৰোঁ মানে মই পিছত দেখাম বাৰু। পিছত কেইদিনমানৰ পিছত মই আপোনালোকক আকৌ মিচিং মেখেলা চাদৰৰ কালেকশ্যন লৈ আহিম। আৰু তেতিয়াও আপোনালোকে কিনি ল'ব পাৰিব। যদি বিচাৰে, যদি পছন্দ হয় তেতিয়া আপোনালোকে কিনি ল'ব পাৰে। আজি তিনিযোৰমানহে দেখুৱাম। আৰু এতিয়া আপোনালোকক দেখাইছোঁ ৰেড কালাৰৰ এযোৰ দেখাইছোঁ আপোনালোকক। যদি আপোনালোকৰ পছন্দ হয় তেতিয়াহ'লে আপোনালোকে কিনি ল'ব পাৰে এনেকুৱা ডিজাইনৰ। এনেকুৱা লাগিছে বাৰু ৰেড কালাৰযোৰ? বহুত ধুনীয়া হয় ন, বহুত হেভি হয় এই কাপোৰযোৰ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে, মোক কণ্টেক্ট কৰিব পাৰে। বহুত ধুনীয়া হয়। চাইড পটি পাব, চাইড পটি ব্লাউজ পিচ গোটেইকেইটা পাব। মই অকল চাদৰ কেইখনহে দেখাইছোঁ আপোনালোকক। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? ভালকৈ চাই লওক আপোনালোকে। যদি পছন্দ হয় তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব। এইযোৰ কেনেকুৱা লাগিছে আৰু আপোনালোকে কমেণ্টত জনাব। আপোনালোকৰ কমেণ্টে মোক ভিডিঅ' বনোৱাত বহুত মানে অৰিহণা যোগায়। চ' আপোনালোকে মোক কমেণ্টত জনাব কেনেকুৱা হয়, কেনেকুৱা লাগিলে এইবিলাক ক'ব, ভাল বেয়া চব ক'ব। আৰু এতিয়া আপোনালোকক দেখাইছোঁ অৰেঞ্জ কালাৰ। বহুত ধুনীয়া হয়। মই এই কালাৰযোৰ মই বহুতেই ভাল পাওঁ। আপোনালোকক মই আগতে কৈছিলোঁ এই কালাৰটো বহুত ভাল পাওঁ বুলি। যোৱাবাৰতো ইয়াতে কিবা দিয়া হৈছিলে, ব্লেক কালাৰ দিয়া হৈছিলে, কিন্তু এইবাৰতো পেৰট কালাৰ দিছে, গ্ৰীণ কালাৰ দিছে। যদি এনেকুৱা ডিজাইন বিচাৰে দেন আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। বহুত ধুনীয়া হয়, আপোনালোক কিনি ল'ব পাৰিব। আৰু এইবিলাকৰ বিষয়ে জানিবৰ বাবে দাম প্ৰাইচবিলাকৰ বিষয়ে জানিবৰ বাবে আপোনালোকে মোক ফেচবুক একাউণ্টত মেছেজ কৰিব। ফেচবুকত গৈ আপোনালোকে মোক মেছেজ কৰিব। কেনেকুৱা লাগিছে বাৰু? কেমেৰাত ভালকৈ নুঠিব পাৰে কাৰণ মোৰ মোবাইলটো মোৰ কেমেৰা কোৱালিটিটো ভাল নহয়, চ' বেয়া হ'ব পাৰে। কিন্তু বহুতেই ধুনীয়া হয়। কেমেৰাত ভালকৈ নুঠিব পাৰে, কিন্তু ইভাগে বহুত ধুনীয়া হয়। মোৰ বহুত পচন্দ হয় এই কালাৰযোৰ। কালাৰটো বহুত পচন্দ হয়। কালাৰ কম্বাইনেশ্যন বহুতেই ধুনীয়া। গ্ৰীণ কালাৰৰ লগত কমলা কালাৰটো বহুতেই ধুনীয়া হয়, মিলে। ব্লেক কালাৰো মিলে ইয়াৰ লগত, বহুত ধুনীয়া হয়। দলি আৰু পদ্মিনীৰ কম্বাইনেশ্যন হয়, বহুতেই ধুনীয়া। আপোনালোকে কিনিব পাৰে, বিয়া এইবিলাকত পিন্ধি যাব পাৰে। বহুত ধুনীয়া হয়। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। কমেণ্টত ক'বলৈ নাপাহৰিব। নিকিনিলেও কমেণ্টত জনাব কেনেকুৱা লাগে। ভাল বেয়া সকলোবিলাক ক'ব আপোনালোকে। চ' এইযোৰ
আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো ইমানেই কাৰণ মই তিনিযোৰ কাপোৰহে আনিছোঁ কাইলৈ পৰহিলে আকৌ দিম আৰু আনিম তেতিয়া আপোনালোকক দেখাম ভালকৈ সো আজিলৈ আহোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব এণ্ড সদায় কোৱাৰ দৰে কৈছোঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটি ক্লিক কৰি দিবলৈ একেবাৰেই নাপাহৰিব ধন্যবাদ